এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, সকলোৰে আশা কৰোঁ চবে ভালে আছে আৰু আমিও ভালে আছোঁ। এতিয়া ৰাতিপুৱা হৈছে আৰু ৰাতিপুৱা আমি আজি ভাবিছোঁ কি পৰঠা, ৰুটি, ভাজি এইবিলাক খাম। ভাত খাব মন নাই কাৰণ তিনিবাৰকৈ ইচ্ছা নাযায় ভাত খাবলৈ, তো আজি সেইটো বনাম, চাই থাকিম। কি কৰিছা তুমি? হা বলা বলা পাপা ক'ত? আৰু এয়া দেখিছে বাহিৰৰ পৰিৱেশ ইমান ধুনীয়া, ঠাণ্ডা পেলাই দিছে বৰষুণ জাক দি, কিনকিনীয়া বৰষুণ দি আছে বাহিৰত। ভাল লাগিছে এইটো কাৰণে, গৰমটো অলপ কমি গৈছে। আৰু এইফালে পাকঘৰত মই ভাজিখন বনাই আছোঁ আৰু এইফালে মায়ে বনাই আছে ৰুটি, পৰঠা। এইখিনি মায়ে কৰিব আৰু এইখিনি মই কৰিছোঁ। এনেকৈ মিলি ভাগি বনাওঁ আৰু আমি। মায়ে কিবা এটা বনাই দিয়ে কেতিয়াবা, অৱশ্যে ৰুটিটো মায়ে বেছিকৈ বনাই দিয়ে কাৰণ মই ৰুটি বনোৱাত ইমান ভাল নহয়, এইটো কাৰণে। এয়া ভাজি হৈ গ'ল। তো আজি এইখিনি খাম আমি এতিয়া। এয়া দেখিছেনে, বৰষুণ বৰষুণ, কেৱল বৰষুণ। অৱশ্যে ভালো লাগিছে, ঠাণ্ডা অলপ পৰি গৈছে। এয়া কি কৰিছা? ওৰা এই উঠিবা। এয়া ভাজি হৈ গ'ল। তো এয়া ভাজি, পৰঠা এইবিলাক দি লওঁ আৰু তো ৰাতিপুৱা এইখিনি আৰু এনেকৈয়ে খাম আৰু আজি। এয়া আছিলে আজিৰ ভিডিঅ'টি। আজিলৈ এৰিলোঁ, নমস্কাৰ।